student. Good morning. তোমালোকৰ খবৰ ভালনে? ভালেই। আজি পটকে আহিছা ন? এতিয়া দেশত কি মহামাৰী চলি আছে? কৰোনা। এই কৰোনা মহামাৰীৰ পৰা সকলো ভালকৈ থাকিবা। চাফ চিকুণত থাকিব লাগে হয়নে নহয়? আৰু কি কৰিব লাগে? সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, মানি চলিব লাগে হয়নে নহয়? তোমালোকে চেনিটাইজ কৰি থাকিব লাগে, মাস্ক চাস্ক পিন্ধি থাকিব লাগে, সকলোৰ পৰা আঁতৰত থাকিব লাগে হয়নে নহয়? আৰু পঢ়া শুনা হৈছে নাই তোমালোকৰ? হৈছে? তোমালোকে নিয়মিতভাৱে কিতাপ পঢ়া শুনা কৰি থাকিবা হয়নে নহয়? তো ব'লা তেনেহ'লে আজি মই আমাৰ পাঠ্যপুথিৰ আমাৰ ভাৰতবৰ্ষ লেচনটো উলিয়াই লোৱাচোন তোমালোকে। উলিয়ালা? এইটো দেখিছা আমাৰ পাঠ নং 8 আমাৰ ভাৰতবৰ্ষ দেখিছা নহয়? আজি মই এই পাঠটো সম্পৰ্কে আলোচনা কৰিম তোমালোকৰ লগত। হ'ব? আমাৰ দেশখনৰ নাম কি কোনে ক'ব পাৰিবা? কোৱা। আমাৰ দেশখনৰ ভাৰতবৰ্ষ। বহা ধুনীয়া। আমাৰ দেশখনৰ নাম কি হয়? ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিলে? 1948 চনৰ 15 আগষ্ট তাৰিখে হয়নে নহয়? তো আজি মই ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক বিভাগ আৰু ইয়াৰ জলবায়ু ইত্যাদি সম্পৰ্কে জানিম। প্ৰথমতে বলাচোন তোমালোকক মই কিবা এটা বস্তু দেখাই লওঁ। এইখন কি হয়? এখন আমাৰ ভাৰতবৰ্ষখন দেখিছা নাই তোমালোকে চবে? দেখিছা নাই? এই ভাৰতবৰ্ষখনৰ আমাৰ অসমখন কোনখন? এইখন কি হয়? আমি অসমত থাকোঁ হয়নে নহয়? আমাৰ ভাৰতবৰ্ষৰ অংগৰাজ্য অসমখন এখন দেখিছে নহয়? ভাৰতবৰ্ষখনৰ চাৰিসীমা তোমালোকে জানা নেকি? আজি মই ভাৰতবৰ্ষৰ এতিয়া চাৰিসীমাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে হ'ল ভাৰতবৰ্ষৰ উত্তৰে কি আছে? এইটো উত্তৰ কোনখিনি? এইখিনি। পূব কোনখিনি? এফালৰখিনি। দক্ষিণ কোনফালে? তলফালৰখিনি। আৰু পশ্চিম কোনফালে? এফালৰখিনি। এতিয়া তোমালোকে কোৱাচোন উত্তৰ ফালে কি কি আছে ভাৰতবৰ্ষৰ? উত্তৰ ফালে কি কি আছে? চীন আছে, নেপাল আছে, ভূটান আছে। কি কি আছে? নেপাল, ভূটান। কি কোৱা? পূবে কি আছে? বাংলাদেশ, ম্যানমাৰ। পূবে কি আছে বুলি কৈছে? ম্যানমাৰ আৰু বাংলাদেশ আছে এফালে। হ'ল? দক্ষিণে কি আছে? শ্ৰীলংকা। দক্ষিণ কোনটো চাইডে? তলৰ চাইডে। এইখন কি হয়? শ্ৰীলংকা। আৰু পশ্চিমে কি আছে? পাকিস্তান। পশ্চিম কোনদিকে কৈছিলো? এইদিকে। এইখন কি হয়? এইডোখৰ গোটেইডোখৰ পাকিস্তান আহিছে। হ'ল? আৰু এই তলৰ ফালে এখন ভাৰত মহাসাগৰ আছে, আৰৱ সাগৰ আছে, বংগোপসাগৰ আছে, এইবোৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জবোৰ আছে। হ'ল? তোমালোকে চাৰিসীমা এতিয়া জানিবা নহয় ক'বলৈ? তেনেহ'লে উত্তৰে কি কি আছে? চীন, নেপাল, ভূটান। পূবে কি আছে? বাংলাদেশ, ম্যানমাৰ। দক্ষিণে কি আছে? শ্ৰীলংকা। আৰু পশ্চিমে? পাকিস্তান। তোমালোকে এতিয়া চাৰিসীমা জানিলা নহয়? এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা। তোমালোকে কোনোবাই জানা নেকি ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ হৈছে 4টা। তোমালোকে বহীত লিখি লোৱাচোন। 1 নম্বৰ উত্তৰৰ পাৰ্বত্য অঞ্চল, 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 নম্বৰ দক্ষিণাত্য মালভূমি অঞ্চল, আৰু 4 নম্বৰ উপকূলীয় নিম্নভূমি অঞ্চল। গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা বুলি ক'লো? 4টা। উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল। হয়নে নহয়? পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি হয়? কোনে জানিবা ক'বলৈ? মাউণ্ট এভাৰেষ্ট। হয়নে নহয়? যি ভাৰত আৰু নেপালৰ মাজতে আছে হয়নে নহয়? ইয়াৰ উচ্চতা কিমান হয় জানানে? 8,848 মিটাৰ। কিমান হয়? এইবিলাক তোমালোকে মনত ৰাখিবা দেই। দ্বীপপুঞ্জসমূহৰ বিষয়ে এতিয়া জানিম। দ্বীপসমূহৰ বিষয়ে আমাৰ হ'ল ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহৰ সামৰা অঞ্চলসমূহৰ উপৰি 2টি দ্বীপপুঞ্জ আছে। ভাৰতৰ দক্ষিণ অংশত আছে দ্বীপপুঞ্জ, আৰৱ সাগৰত থকা লাক্ষাদ্বীপ, আমিনদ্বীপ, মিনিকয় আৰু বংগোপসাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। হ'ল?
এটা আছে বংগোপসাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, আৰু আৰৱ সাগৰত আছে লাক্ষাদ্বীপ, আমিনদ্বীপী আৰু মিনিকয় লগ লাগি এটা দ্বীপপুঞ্জ। তেনেহ'লে দুটা প্ৰধান দ্বীপপুঞ্জ আছে, হয়নে নহয়? মনত ৰাখিবনে? চুনামি কি কোনে ক'ব পাৰিবা? ভাৰতৰ প্ৰধানকৈ চুনামিবিলাক হৈ থাকে নিৰ্দিষ্ট সময়মূৰে। চুনামি মানে কি হয়? চুনামি হৈছে যেতিয়া সাগৰ বা মহাসাগৰৰ তলত ভূমিকম্প হয়, যেতিয়া কম্পন সৃষ্টি হয়, তেতিয়া তাৰ পানীভাগ ওপৰলৈ উফন্দি উঠে। দিনত হ'লে উফন্দি উঠে, যিমান ওপৰলৈ উঠি পিনে ৰাতি যেতিয়া চেঁচা হয় পানীখিনি তললৈ পৰি যায়। পৰি যোৱাৰ লগে লগে পানীখিনি মেল খাই যায়। মেল খোৱাৰ পাছত কি হয়, যিবোৰ সাগৰ বা মহাসাগৰৰ উপকূলীয় অঞ্চল, কাষত থকা অঞ্চলবিলাকলৈ পানীবোৰ ওপৰলৈ এনেকৈ গুচি যায়। তেতিয়া মানে তাত বানপানীৰ সৃষ্টি হয়, আৰু সেইটোকে কি বুলি কয়? চুনামি। চুনামিৰ ফলত বহুত ধ্বংস সৃষ্টি হয়। এতিয়া তোমালোকে চুনামি কি ক'ব পাৰিবা নহয়? চুনামি কি হৈছে? সাগৰ পৃষ্ঠত হোৱা ভূমিকম্প বা কম্পনৰ ফলত যি পানীভাগ ওপৰলৈ উঠি তললৈ পৰি পিনে বানপানীৰ সৃষ্টি হয়, সেয়াই কি? চুনামি। ভাৰতৰ কেন্দ্ৰীয় শাসিত কিছুমান অঞ্চল আছে, তোমালোকে জানানে? কিছুমান মানে কেন্দ্ৰীয় চৰকাৰে শাসন কৰে, কেন্দ্ৰীয় চৰকাৰে চলায় সেইবিলাক। যিবোৰ আমাৰ এতিয়া ভাৰতবৰ্ষৰ অসমখন কেন্দ্ৰীয় শাসিত অঞ্চল হয় নেকি? নহয়। অসমখন আমাৰ নিজা চৰকাৰ আছে, নিজে চলায়, হয়নে নহয়? কিন্তু কিছুমান কেন্দ্ৰীয় শাসিত অঞ্চল এনেকুৱাবোৰ অঞ্চল যিবোৰ মানে ৰাষ্ট্ৰীয় চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে চলায়। এনেকুৱা কেইখনমান অঞ্চল হ'ল দিল্লী, লিখি লোৱাচোন তোমালোকে। কেন্দ্ৰীয় শাসিত অঞ্চল কেইখনমানৰ নাম হ'ল দিল্লী, চণ্ডীগড়, পণ্ডিচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলি। হৈছেনে? আকৌ এবাৰ চোৱাচোন। দিল্লী, চণ্ডীগড়, পণ্ডিচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলি। হৈছেনে? ভাৰতবৰ্ষৰ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ, হয়নে নহয়? ভাৰতবৰ্ষত বিভিন্ন বহু ভাষা ভাষী লোক বসবাস কৰে, হয়নে নহয়? ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ য'ত বিভিন্ন ধৰ্মৰ মানুহে একেলগে বাস কৰে, হয়নে নহয়? ভাৰতবৰ্ষত বিভিন্ন ভাষাসমূহৰ ভিতৰত 22টা প্ৰধান ভাষা পোৱা যায়, যিবোৰ চৰকাৰী কাম কাজত ব্যৱহাৰ হয়। বুজি পালা নাই? তোমালোকে কাগজীয়া নোটত চাবাচোন, কেইটা ভাষা থাকে তাত? বিভিন্ন ভাষা থাকে, হয়নে নহয়? সেনেকৈ 22টা ভাষাই চৰকাৰী কাম কাজ চলে ভাৰতবৰ্ষত মুঠ হ'ল। আৰু হিন্দী ভাষা হৈছে ৰাষ্ট্ৰীয় ভাষা। হিন্দী ভাষাটো কি ভাষা বুলি কৈছে? ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। কিন্তু এতিয়া যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজী ভাষাটো সৰ্বোচ্চ ৰূপে প্ৰাধান্য লাভ কৰি আহিছে, হয়নে নহয়? ভাৰতত বিভিন্ন ধৰ্মাৱলম্বীৰ ভিতৰত হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আদি লোক পোৱা যায়। কি কি পোৱা যায়? হিন্দু পোৱা যায়, মুছলমান লোক পোৱা যায়, খ্ৰীষ্টিয়ান লোক পোৱা যায়, শিখ লোক পোৱা যায়, বৌদ্ধ ধৰ্মাৱলম্বী লোক আদি পোৱা যায়। কিন্তু ইহঁতৰ মাজত একতাৰ ভাৱটো গঢ়ি আছে, হয়নে নহয়? ভাৰতবৰ্ষত হিন্দুৱে মুছলিমক আক্ৰমণ কৰে নেকি? নকৰে। সকলো একেলগ থাকে। হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ককাই ভাইৰ দৰে একেটা সংস্কৃতিৰ বাহক হিচাপে একেলগ থাকে, হয়নে নহয়? আৰু সেইকাৰণে ভাৰতবৰ্ষৰ এখন বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয়। আৰু ভাৰতবৰ্ষৰ চৰকাৰে, ভাৰতবৰ্ষৰ যি সংবিধান আছে, সি ধৰ্ম নিৰপেক্ষ নীতি অৱলম্বন কৰিছে, হয়নে নহয়? ধৰ্ম নিৰপেক্ষ নীতি মানে কি? এতিয়া ধৰ্ম নিৰপেক্ষ নীতি মানে হ'ল চৰকাৰে কোনো এটা ধৰ্মক সৰ্বোচ্চ অগ্ৰাধিকাৰ নকৰে, কোনো ধৰ্মক মানে গুৰুত্ব প্ৰদান নকৰে, অধিক গুৰুত্ব প্ৰদান নকৰে, সকলো ধৰ্মকে সমান গুৰুত্ব প্ৰদান কৰে। হ'ল? বুজি পালা নহয়? এতিয়া আমাৰ অসমত কি চলি আছে? বিজেপি চৰকাৰ, বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, হয়নে নহয়? সেই চৰকাৰে অকলে হিন্দু মানুহখিনিকে যে প্ৰাধান্য দিব সেইটো নহয় মানে। সেই চৰকাৰখনে হিন্দু, মুছলমান, খ্ৰীষ্টান যিমানখিনি ধৰ্ম আছে গোটেইখিনি মানুহকে সমানে গুৰুত্ব দিব। ধৰ্ম নামত কোনো ধৰণৰ টকা বা ফাণ্ড ইউজ কৰিব নোৱাৰে মানে। সিহঁতে সকলোকে সমানে অগ্ৰাধিকাৰ দিব। সেই নীতিটোৱে হৈছে ধৰ্ম নিৰপেক্ষ নীতি। এতিয়া কোনোবা এখন আমাৰ ইয়াত মানে ধৰ্মক লৈ কোনো গণতন্ত্ৰ চলাব নোৱাৰে, দেশখন চলাব নোৱাৰে। হ'ল নে নহয়? বুজি পালা নহয়? আৰু সেয়েহে আমি এক ভাৰতীয় বুলি সকলোৱে পৰিচয় দিয়ে। কি বুলি দিয়ে? আমি এক ভাৰতীয় বুলি। তোমালোকে ক'ৰবাত যেতিয়া যা, মই হিন্দু মানুহ হয় বুলি তুমি কোৱা নেকি? নোকোৱা নহয়। মই মুছলিম হয় বুলি কোৱা নেকি? নোকোৱা। কি বুলি কোৱা? ক'ৰ পৰা আহিছা? কোন হয় তুমি? মই ভাৰতৰ, মই ভাৰতীয়, বা মই অসমৰ, মই অসমীয়া, হয়নে নহয়?
কেইটামান গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া কথা মই এতিয়া তোমালোকক ক'ম। ভাৰতৰ কেইটামান প্ৰশ্ন সুধিম এতিয়া তোমালোকক কৈ যাবা দেই। ভাৰতৰ উত্তৰে কি কি আছে বুলি কৈছিলোঁ? ভাৰতৰ উত্তৰে কি কি আছে? অলপ আগতে যে পঢ়াইছিলোঁ। চীন, নেপাল, ভূটান, চাওঁ। পূবে কি আছে? বাংলাদেশ, ম্যানমাৰ। উত্তৰে কি আছে? উত্তৰে চীন, নেপাল, ভূটান। দক্ষিণে কি আছে? শ্ৰীলংকা। বহা। তো এইখিনি তোমালোকে মনত থাকি যাবনে? বহীত লিখি থৈছা নহয়? বহীত লিখি ল'বা এইখিনি আৰু ভালকৈ পঢ়িবা। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা কি কি বুলি কৈছিলোঁ তোমালোকৰ বহীত লিখা আছে নহয়? এইকেইটা আকৌ এবাৰ চাই দিছোঁ। উত্তৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল আৰু উপকূলীয় নিম্নভূমি অঞ্চল। এইকেইটা মনত থাকি যাব নহয়? এতিয়া আমাৰ ভাৰতবৰ্ষত কেইখনমান প্ৰধান নদীৰ নাম কোৱাচোন? ভাৰতবৰ্ষত প্ৰধান নদী কেইখনমানৰ নাম কোনে ক'ব পাৰিবা? ব্ৰহ্মপুত্ৰ আৰু কি কি আছিলে? গংগা, হয়নে নহয়? এইবিলাক সিন্ধু, এইবিলাক কি হৈছে এটা সমভূমি অঞ্চলত থকা এখন প্ৰধান নদী। বৰাক, এইবিলাক প্ৰধান নদী হয়। হ'ল, এইবিলাক তোমালোকে মনত ৰাখিবা। প্ৰধান নদীসমূহৰ বিষয়ে আহিব পাৰে। আৰু আমাৰ ভাৰতবৰ্ষ প্ৰধানকৈ কিহৰ বাবে বিখ্যাত? কি কৰে আমাৰ ভাৰতবৰ্ষ? কিহৰ ওপৰত নিৰ্ভৰ কৰে মানুহবিলাক? কৃষিৰ ওপৰত। প্ৰধান জীৱিকা কি হৈছে ভাৰতৰ লোকসকলৰ? ভাৰতৰ লোকসকলে সদায় কৃষিৰ ওপৰত গুৰুত্ব দিয়ে। দুই এজনে ব্যৱসায় বা চাকৰি কিবা কিবি কৰে, কিন্তু প্ৰধানকৈ আমাৰ যিখিনি লোক আছে সেইখিনিয়ে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, হয়নে নহয়? 130 কোটি মানুহ আছে, হয়নে নহয়? 130 কোটি মানুহৰ প্ৰধান জীৱিকা কি বুলি ক'লে? কৃষিৰ ভিতৰতে কৰা। থৰ মৰুভূমি নাম শুনিছা নহয় তোমালোকে? থৰ মৰুভূমি ক'ত আছে বা? ভাৰতবৰ্ষতে আছে, হয়নে নহয়? এখন বিখ্যাত মৰুভূমি। এই মৰুভূমিখন ক'তে আছে? ভাৰতবৰ্ষতে আছে। হ'ল, তো আজি মই কেইটামান প্ৰশ্ন দিম, তোমালোকে লিখি লোৱাচোন। এতিয়া তোমালোকে হোমৱৰ্ক কৰিবা হা। 3টামান দিছোঁ। ভাৰতবৰ্ষৰ 4 সীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। ভাৰতৰ 4 সীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। হ'লনে? ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়? এতিয়া বুজাইছিলোঁ নহয় তোমালোকক, পাৰিবা নহয়? ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? গতিকে তোমালোকে এতিয়া পাৰিবা নহয় এইকেইটা? এই 3টা প্ৰশ্ন তোমালোকক হোমৱৰ্ক হিচাপে দিলোঁ, তোমালোকে ভালদৰে পঢ়িবা। ইতিহাসে কিতাপখন চোৱাচোন। ইতিহাসে ঢুকি পোৱা কালৰে পৰা ভাৰতবৰ্ষই কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত চহকী হিচাপে পৰিচয় দি আহিছে। ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন জাতি উপজাতিয়ে পৃথিৱীৰ বেলেগ বেলেগ স্থানৰ পৰা আহি ইয়াত বসবাস কৰিবলৈ লৈছিল। এই জাতি উপজাতিসমূহৰ ভাষা, কৃষ্টি সংস্কৃতি আদি পূৰ্বৰে পৰা বাস কৰি থকা লোকসকলৰ কৃষ্টি সংস্কৃতিৰ পৰা লগ লাগি এক সমৃদ্ধ সংস্কৃতি গঢ় লৈ উঠে। গতিকে এই কথাষাৰ এইকাৰণে পঢ়ি দিলোঁ, ভাৰতবৰ্ষত যিখিনি লোক আছোঁ, আমি এতিয়া যিমানখিনি লোক আছোঁ, সেই গোটেই মানুহবোৰ ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হয় নেকি? নহয়। ভাৰতবৰ্ষৰ আমাৰ কিছুমান যে লোক আছে সেইখিনি গোটেইখিনি স্থায়ী বাসিন্দা নহয়। সিহঁত লোক প্ৰাচীন যুগতে বেলেগ এখন স্থানৰ পৰা আহি ভাৰতবৰ্ষলৈ আহিছিলে, প্ৰব্ৰজন হৈ আহিছিলে আৰু ভাৰতবৰ্ষৰ লগত ভাৰতবৰ্ষতে স্থায়ীভাৱে থাকি গ'ল। আৰু এনেধৰণে যিখিনি ভাৰতবৰ্ষৰ স্থায়ী স্থানত আছিলে সেইখিনি মানুহৰ লগত অতীততে যি বেলেগ স্থানৰ পৰা আহি পিনে ইয়াত বসবাস কৰিবলৈ ল'লে আৰু দুইখিনি মানুহৰ মাজত মিলা মিছা হোৱাৰ ফলত এটা নতুন সংস্কৃতিৰ সৃষ্টি হ'ল। আৰু সেয়াতে সেইকাৰণে আমাৰ ভাৰতবৰ্ষত বিভিন্ন সৃষ্টি হ'ল। বুজি পালা নহয়? ভাৰতবৰ্ষত মানে বেলেগ বেলেগ স্থানৰ পৰা আহি যিহেতু বসবাস কৰিবলৈ ধৰিলে ন, প্ৰত্যেকৰে সংস্কৃতি বেলেগ বেলেগ।
সেইকাৰণে ভাৰতবৰ্ষত বিভিন্ন সংস্কৃতি পোৱা যায়, হয়নে নহয়? এতিয়া আমি আহোঁ, তোমালোকে নিশ্চয় জানা আমাৰ ভাৰতবৰ্ষত বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ লোকসকলৰ মাজত প্ৰত্যেকৰে সাজপাৰো বেলেগ বেলেগ ধৰণৰ, হয়নে নহয়? প্ৰত্যেকে বেলেগ বেলেগ সাজপাৰ পিন্ধে, ৰাজ্য অনুসৰি, অঞ্চল অনুসৰি, স্থান অনুসৰি বেলেগ বেলেগ সাজপাৰ পিন্ধিব লগা হয়, হয়নে নহয়? কাৰণ কি কাৰণে কৈছিলোঁ মই, ভাৰতবৰ্ষ বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত মানে কিছুমান অঞ্চলত এতিয়াও বহুত ঠাণ্ডা, কিছুমান অঞ্চলত বহুত গৰম আৰু কিছুমানত মধ্যমীয়া। গতিকে নিজৰ অঞ্চলৰ জলবায়ু তথা বতৰ অনুসৰি ড্ৰেছবিলাক বেলেগ বেলেগ হয়, হয়নে নহয়? শীত, তাপ, ৰ'দ, ধূলি মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰৰ প্ৰয়োজন হয়, হয়নে নহয়? আৰু স্থান অনুসৰি মানুহে বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধে। মানুহৰ মৌলিক প্ৰয়োজনীয় 3টা বস্তু আছে। কি কি? মানুহে জীয়াই থাকিবৰ কাৰণে 3টা প্ৰয়োজনীয় বস্তু আছে। অন্ন, খোৱাব লাগিব, খোৱাব নহ'লে মানুহ জীয়াই থাকিব পাৰে জানো? বাসস্থান লাগিব, মানুহ কোনোবা এটা স্থানত থাকিব লাগিব, মানুহ য'তে ত'তে থাকিব নোৱাৰে ন? জীৱ জন্তুৰ নিচিনা হয় জানো মানুহ? নহয় নহয়। গছৰ তলত মানুহ জীয়াই থাকিব পাৰিব নোৱাৰে, ৰ'দ বৰষুণত থাকিব পাৰিব নোৱাৰে, অলপ গৰম লাগিলে, আজি এতিয়া ইমান গৰম থাকিব পৰা নাই, হয়নে নহয়? ইমান গৰমত মানুহে ৰ'দত থাকিব পাৰিব নোৱাৰে। গতিকে অন্ন, বাসস্থান লাগে। আৰু এটা কি লাগে? বস্ত্ৰ। মানুহে বস্ত্ৰ পৰিধান কৰিব লাগিব। এই ৰ'দৰ পৰা বাচিবৰ কাৰণে মানুহে বস্ত্ৰ পৰিধান কৰে, হয়নে নহয়? অলপ ছাতি লয়, কিবা লয়। আৰু ঠাণ্ডাৰ দিনত আমাৰ কি কি? জেকেট, গৰম কাপোৰ এইবিলাক আমি পৰিধান কৰোঁ, হয়নে নহয়? গতিকে সেই অনুসৰি ভাৰতৰ বিভিন্ন স্থানত, এতিয়া কাশ্মীৰত কিমান ঠাণ্ডা, হয়নে নহয়? কাশ্মীৰত তোমালোকে আমাৰ নিচিনা পিন্ধি থাকিব পাৰিব জানো? নোৱাৰে। তাত জেকেট বা গৰম কাপোৰ পিন্ধিবই লাগিব। এতিয়া আমি সেই সম্পৰ্কে জানিম। অসমৰ মানুহে কি পৰিধান কৰে তোমালোকে ক'ব পাৰিবা নেকি? অসমৰ মানুহে প্ৰধানকৈ মেখেলা চাদৰ পৰিধান কৰে, হয়নে নহয়? মেখেলা চাদৰ পৰিধান কৰে নাই? মহিলাসকলে বিশেষকৈ। পুৰুষসকলে কি পিন্ধে? চাৰ্ট পিন্ধে, পেণ্ট পিন্ধে, হয়নে নহয়? আৰু আমাৰ প্ৰত্যেকৰ ঘৰ বনোৱা ষ্টাইলো বেলেগ বেলেগ, হয়নে নহয়? আমাৰ এতিয়া ভাৰতবৰ্ষত অসমত কিহৰ পৰা বনায় ঘৰবিলাক? বাঁহ বেতৰ পৰা বনায় ঘৰবিলাক। তোমালোকে দেখিছা নাই? অসমত কি প্ৰধানকৈ? বাঁহ বেতৰ পৰা ঘৰবিলাক বনায়। ওপৰত খেৰ দিয়ে, খেৰ নৰা দি পিনে ঘৰটো বনায়। কিন্তু কাশ্মীৰত তেনেকুৱাকৈ বনায় জানো? নৰা খেৰ বা বাঁহ বেতৰ নবনায়। কাশ্মীৰত কি কয়? অলপ দুমহলীয়া টাইপৰ ঘৰবিলাক বনায়। তাত জীৱ জন্তু ওলাব পাৰে বা ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে সিহঁতে কি কৰে? শিলগুটি, পাথৰ দি ঘৰবিলাক বনায়। পাথৰৰ পৰা প্লাষ্টাৰ দি পাথৰবিলাক দি অলপ ওখকৈ তলত জীৱ জন্তুবিলাক থয় আৰু ওপৰত মানুহবোৰ থাকে, হয়নে নহয়? তেনেকৈ ৰাজস্থানত টিঙৰ ঘৰত থাকিব নেকি? নাথাকে। ৰাজস্থানত সাধাৰণতে মাটি বা এইবিলাকৰ মাটিৰ সাধাৰণতে চটবিলাক দিয়ে, মাটিৰ ঘৰবিলাক থাকে, ইটা গাঁঠি ঘৰবিলাক বনায়। তাত টিং বা বাঁহ বেতৰ ঘৰ নাথাকে। গতিকে অঞ্চল অনুসৰি তোমালোকে ঘৰবিলাক বেলেগ বেলেগ হয়। এতিয়া নদী কাষৰীয়া অঞ্চলবিলাক সিহঁতে পকা চকা নবনায়, সিহঁতে এইবিলাক বাঁহ বেতৰ পৰা ঘৰবিলাক বনায় নদী কাষৰীয়া মানুহবিলাকে। কাৰণ সেইবিলাক ঘৰবিলাক কেতিয়া উটি যায় ঠিকন নাই, আৰু সেইবিলাকত মানে পানী চানী হৈ থাকে, তো পকা ঘৰবিলাক স্থায়ী নহয়। তো তোমালোকে বুজি পালা নহয়? খোৱা বোৱাও সেনেকৈ প্ৰত্যেকটোৰ বেলেগ বেলেগ ধৰণৰ। আমাৰ গাঁৱৰ মানুহৰ আৰু নগৰীয়া মানুহৰ জীয়াই থাকিবৰ কাৰণে প্ৰত্যেকৰে খোৱাটো বেলেগ বেলেগ ধৰণৰ হ'ল। এতিয়া আমাৰ গাঁৱৰ মানুহে এদিনত ন্যূনতম আহাৰ কিমান প্ৰয়োজন হয়, কিমান কেলৰি আহাৰ প্ৰয়োজন হয় তোমালোকে জানা নেকি? গাঁৱৰ মানুহৰ সাধাৰণতে 2400 কেলৰি দিনটোত প্ৰয়োজন হয়। হ'ল, কিমান প্ৰয়োজন হয়? দিনটোত জীয়াই থাকিবৰ কাৰণে গাঁৱৰ এজন ব্যক্তিয়ে 2400 কেলৰি আহাৰ খাবলগীয়া হয়, আহাৰ গ্ৰহণ কৰিবলগীয়া হয়। আৰু এজন চহৰীয়া বা নগৰীয়া ব্যক্তিয়ে জীয়াই থাকিবৰ কাৰণে দিনটোত কিমান আহাৰ লয়? 2100 কেলৰি। গাঁৱৰ মানুহে কিমান লয় বুলি ক'লোঁ মই? 2400 কেলৰি। কিমান লয়? 2400 কেলৰি। আৰু নগৰীয়া বা চহৰীয়া ব্যক্তি এজনে কিমান লয়? 2100 কেলৰি। গাঁৱৰ 2100 কেলৰি চহৰীয়া মানুহ এজনে লৈ থাকিলেও জীয়াই থাকিব পাৰে বা এজন সুস্থ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ থাকিব পাৰে। গতিকে আজি ইমানখিনি পঢ়ালোঁ। এতিয়া কি কি বুজি পালা তোমালোকে? আমি প্ৰথমতে বুজি পালোঁ ভাৰতবৰ্ষ, আমাৰ দেশখনৰ নাম কি হয়? ভাৰতবৰ্ষৰ সম্পৰ্কে জানিলোঁ, হয়নে নহয়? ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ কেইটাৰ সম্পৰ্কে জানিলোঁ। বিভাগ কেইটা বুলি কৈছিলোঁ? 4টা। প্ৰাকৃতিক বিভাগ কেইটাসমূহৰ জানিলোঁ। তাৰপাছতে আমি জানিলোঁ কি? ভাৰতবৰ্ষৰ চাৰিসীমাৰ বিষয়ে জানিলোঁ, হয়নে নহয়? ভাৰতবৰ্ষৰ চাৰিসীমাৰ বিষয়ে। তাৰপিছত ভাৰতবৰ্ষৰ বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ বিষয়ে জানিলোঁ। কিমান ধৰ্মৰ লোক আছে, কেনেকুৱা ধৰণকৈ বসবাস কৰে সেইবিলাকৰ বিষয়ে জানিলোঁ। তাৰপাছতে আমি কি জানিলোঁ? সাজপাৰবিলাকৰ বিষয়ে। তাৰপাছত কেনেদৰে বসবাস কৰে, স্থানবিলাক, ঘৰবিলাক কেনেকুৱা ধৰণৰ সেইবিলাকৰ বিষয়ে জানিলোঁ, হয়নে নহয়? ভাৰতবৰ্ষৰ প্ৰধান মৰুভূমি অঞ্চলৰ বিষয়ে জানিলোঁ। আৰু কি কি জানিলোঁ? এইখিনি তোমালোকৰ মনত থাকিব নহয়। আৰু তোমালোকক যিখিনি হোমৱৰ্ক দিলোঁ সেইখিনি তোমালোকে
কাইলৈ কৰি আনিবা, মই চাম আৰু কিতাপ পঢ়িবা ভালদৰে। আৰু এই কৰোণা মহামাৰীৰ পৰা বাচি থাকিবৰ কাৰণে কি কৰিব লাগিব বুলি কৈছিলোঁ প্ৰথমে? ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, মাস্ক পৰিধান কৰি থাকিব লাগিব, নিৰ্দিষ্ট সময়ে সময়ে চেনিটাইজ কৰি থাকিব লাগিব, আৰু কি কৰিব লাগিব? সজাগতা বৃদ্ধি কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনত এইটো সৃষ্টি কৰিব লাগিব যে কৰোণা মহামাৰী কিমান ভয়ানক। গতিকে তোমালোকে এইখিনি আশা কৰিলেও তোমালোকে পাৰিবা। গতিকে আজিলৈ ইমানেই। থেংক ইউ।